क'क्राझाराव बिनेश्वर ब्रह्मनि 26थि थैनाय सान फालिदों। बर' थुनलाइ आफादनि बारग' आफादगिरि एबा गागि बर' थुनलाइगिरि सुबुंथिनि थान्दै बिनेश्वर ब्रह्मनि दिनै 26थि थैनाय सान फालियो। बुधबार खालि क'क्राझारनि चन्द्रमारियाव थानाय बिथांनि मांखर थावनियाव फालिनाय जायो। बर' थुनलाइ आफादनि बानजायनायाव खुंफुंनाय फालिथायाव नुजाथियो बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा। लोगोसे नुजाथियो केबिनेट मन्त्रि बिश्वजित दैमारी आरो बर' थुनलाइ आफादनि गाहाय नेहाथारि नीलकान्त गयारी बिथांमोनाबो नुजाथियो आरो बिथांमोना नुजाथिनानै बिनेश्वर ब्रह्मनि मुसुखायाव बिबार बावनानै सिबिनाय जासियो। आरो मख'नो गोनांदि 2000 मायथाइनि 19 आगस्टआव दुथांनि गुलियाव बिनेश्वर ब्रह्मआ रुंसारि जादोंमोन। बर' राव थुनलाइ हारिमु आरो बर' हारि सोमावसारनायाव गावखौ बावसोमनायनि थाखाय बिथाङा दिनैसिमबो बर' समाजाव गोसोखांथि जानानै दं। हाबाफारिनि उनावनो खौरां बिजोंनि सिगाङाव बिटिसिनि चिफ हाग्रामा महिलारिया बुङोदि सेंग्रा सिख्लानि थाखाय गाव गसंथानायनि खाबु सोरजिनायनि थांखिजों बिटिसि सरकारा क'क्राझाराव मोनसे जापानी राव फोरोंथाय मिरु गायसंगोन होननानै फोरमायो। आरो बर' हारिनि थाखाय जिउ दान होनाय साफ्रोम मुंख्लंफोरनि गोसोखांथि संरैखा आरो मान होनायनि थाखाय बिटिसि सरकारा गोबां थांखि आजावदों होननानैबो फोरमायो हाग्रामा महिलारिया। बिनेश्वर ब्रह्मआ बर' हारिनि गेदेर सार्थनि थाखाय गावनि जिउ दान होनाय सासे गेदेमा सुबुं होननानै मख'यो हाग्रामा महिलारिया। आरो फारसेथिं थैनाय सान फालिथायजों लोब्बा लाखिनानै हाग्रामा महिलारिया गौरां दैमानि रुगुङाव 10 कौटि रां खरसाजों लुनो गोनां बिनेश्वर ब्रह्म गोसोखां पार्कनि अन्थाइ खाम्फाबो गायसंनानै होयो। आरो गोसोखां पार्कआ बिनेश्वर ब्रह्मनि जिउ दान होनाय आरो बावसोमनायखौ अराय समनि थाखाय गोसोखांथि महरै लाखिनायजों लोगोसे बर' समाजनि गोदान आथालनो बिथांनि बिहोमा आरो बावसोमनायनि सोमोन्दै मिथिहोनायाव गोनां बिहोमा होगोन होननानै मिजिं खालामदों होननानै फोरमायो हाग्रामा महिलारिया। আমার বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ আজি ডেথ এনিভাৰ্চাৰী আৰু ইয়াৰ উপলক্ষে আজি বিটিসি গভৰ্ণমেণ্টৰ পৰা এই বছৰত 10 কোটি টকা দি আমি এটা বিনেশ্বৰ ব্ৰহ্ম মেমৰিয়েল পাৰ্কৰ নামত আমি ইনভেষ্ট কৰিম। ইয়াৰে আজি ফাউণ্ডেশ্যন মোৰ এটাই অনুৰোধ, যিখিনি বনাব ভাল ফিনিচিং হ'ব লাগে সেইটোই কথা। আৰু যদি লাগে আমি পিছত সেইটো এক্সটেনশ্যন কৰিম। মুঠতে 10 কোটি টকা দি যি পাৰে আমি চাই ল'ম আৰু প্ৰয়োজন হয় তেতিয়াহ'লে আমি আৰু এক্সটেণ্ড কৰিম পইচাটো। আৰু আমি এই বছৰত ইনফ্ৰাষ্ট্ৰাকচাৰ IBৰ যিটো পইচা 200 কোটি আমি পাবলৈ সক্ষম হৈছে, এইটো পইচা দি আমি বহুত আমি স্কিম লৈছোঁ বা প্ৰজেক্ট লৈছোঁ। যেনেকৈ আমাৰ ইয়াত ওচৰতে আছে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মেমৰিয়েল পাৰ্ক, ইয়াত আমি এই বছৰত 10 কোটি প্ৰথম আমি ইনভেষ্ট কৰিম। সেইটোতে কাম কৰক। অহা বছৰতো আমি 10 কোটি বা 20 কোটি এনেকুৱা ইনভেষ্ট কৰিম মুঠতে। আৰু কোকৰাঝাৰতে APJ আব্দুল কালামৰ নামত এটা গেষ্ট হাউচ আমি বনাম, ভাল গেষ্ট হাউচ 10 কোটি টকা দি সৰুকৈ হ'লেও যাতে ভাল দেখে ইয়াৰ নামত। আৰু আমি বিজনেছ লৈছে আগৰ বড় অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট সীতানাথ ব্ৰহ্ম চৌধুৰী, তাৰ নামতো আমি এটা অডিটৰিয়াম হল আমি বনাম। মুঠতে আমাৰ বড় আন্দোলনত যিসকল জড়িত হৈ পেলাই বহুত মাৰ্চাৰ্ছ হৈ গ'ল, ইহঁতক যাতে ভৱিষ্যত আমাৰ জেনেৰেশ্যন নেক্সট জেনেৰেশ্যনে যাতে পাহৰি নাযায়, সেইটো প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্ট হিচাপে যিখিনি দায়িত্ব লৈ পেলাই আমি কাম কৰিব লাগে আমি কৰি আছোঁ আৰু কৰি যাওঁ। আমি কেতিয়াও পাহৰি যাব নোৱাৰে আমাৰ এই সুবুংথিনী ঠাণ্ডাই আমাৰ বিনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া বা বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম বা প্ৰেম সিং ব্ৰহ্ম বা শিলা গাং বসুমতাৰী বা গাৰ্লা বসুমতাৰী, ইহঁতৰ যিটো আদৰ্শ সেইটো আমি সদায় জীয়াই ৰাখিবৰ কাৰণে চেষ্টা চলাই যাম। থেংক ইউ। কোকৰাঝাৰতো জাপান লেংগুৱেজ লাৰ্ণিং চেণ্টাৰ খোলা হ'ব। এইটো খুব ভাল ডিচিশ্যন। আৰু জাপান লেংগুৱেজ যদি আমি শিকাব পাৰোঁ আমাৰ বিটিসি অঞ্চলত, তেতিয়াহ'লে জাপান বা চাইনা বা কোৰিয়াত বহুত স্ক'প পাব। ইয়াৰ পিছত আমি ভাবিছোঁ কোৰিয়ান লেংগুৱেজ আৰু চাইনিজ লেংগুৱেজ, এই দুটা লেংগুৱেজ যিটো লাৰ্ণিং চেণ্টাৰ সেইটো আমি আস্তে আস্তে কৰিম। সেইটো ডাঙৰ এটা আমাৰ কাৰণে বিটিসিবাসীৰ কাৰণে ভাল খবৰ। হয়,
আমি সকলোৱে জানো যে বড়ো সাহিত্যৰ এটা সময়ৰ সভাপতি আছিলে আমাৰ শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম ছাৰ, যাক আমি কোৱা হৈছে বড়ো ভাষাত সুবুংচিনী থাণ্ডে, মানৱতাৰ দূত বুলি কোৱা হৈছে। তেখেতৰ আজি 26তম মৃত্যু বাৰ্ষিকী দিৱস, আৰু এই মৃত্যুক আমি সহজভাৱে ল'ব পৰা নাই, নলওঁ। কিয়নো এটা সময়ত আমাৰ বড়ো সমাজৰ মাজত ভুল বুজাবুজিৰ কাৰণে তেখেতৰ যিটো আদৰ্শ, তেখেতে যিটো চিন্তা কৰে, তেখেতৰ যিবিলাক কাম কাজ কৰা, তেওঁ আচলতে বড়ো জাতিৰ কাৰণে কৰিছিলে, কিন্তু সেইটো সময়ত মানে কিছুমানে ভুল বুজি পেলাই তেখেতক মানে শ্বহীদ কৰা হ'ল। আমি আজি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ, আৰু বড়ো সাহিত্য সদায় আমি চৌৰি যাম। বিনেশ্বৰ ব্ৰহ্মক আমি হয়, তেওঁ শাৰীৰিকভাৱে মৃত্যু হৈছে, কিন্তু তেখেতক আমি মৃত্যু হ'বলৈ নিদিওঁ। তেখেতৰ নাম আমি পৃথিৱীত ৰাখিবলৈ চেষ্টা কৰিম।